নমস্কাৰ বন্ধুসকল, আন এটা ভিডিঅ'লৈ আপোনাক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু এতিয়া মই যাই আছোঁ আবাহন থিয়েটাৰৰ আখৰা গৃহলৈ। তাৰে পৰিৱেশটো আপোনাক গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম আৰু লগতে প্ৰস্তুতিবাক লগ কৰিব চেষ্টা কৰিম। তো লগ পোৱা নাপাওঁ নাজানো বাৰু, তথাপিও চেষ্টা কৰিম। আৰু বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। A few moments later. বন্ধুসকল, এতিয়া আমি আহি পালোঁ আবাহন থিয়েটাৰৰ আখৰা গৃহ। আৰু মোৰ পিছফালে এইটো গেটত লিখা আছে, দেখি আছে আপোনালোকে, আবাহন থিয়েটাৰ। তো মানে অকল আখৰা গৃহই নহয়, মানে প্ৰস্তুতিবাক থাকেও ইয়াতে। ভিতৰৰ কেম্পাছটো চাম, আপোনালোকক দেখুৱাম কেনেকুৱা কি আছে। আৰু আজি মোৰ লগত আহিছে বা, তো তাইৰ লগত আহিছে। আৰু এবাৰ ইয়াৰে পৰিৱেশটো চাই লওঁ কিমান ধুনীয়া। মানে গেটখনৰ ফ্ৰণ্টতে ধুনীয়া সেউজীয়া হৈছে গোটেইবিলাক পথাৰ আৰু একদম। আৰু পিছফালে এখন পাহাৰ আৰু মান্দাকাটা অলপ গ'লেই পায় আগত, আৰু এইখিনি কুমনগৰ বুলি কয়। তো গাইজ, এতিয়া আমি ভিতৰত সোমাই আহিলোঁ আৰু এতিয়া আপোনালোকক ইয়াৰে ভিতৰৰ কেম্পাছটো গোটেইখিনি পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। তো আপোনালোক ভিডিঅ'টো শেষলৈকে চাই থাকিব। থিয়েটাৰৰ এইবিলাক সা সঁজুলি চব গোটেইবিলাক ইয়াতে থোৱা আছে। আৰু এইখন হ'ল মেইন মঞ্চ, মানে থিয়েটাৰত যেনেকৈ মেইন পেণ্ডেলটো দিয়ে, ইয়াতো সেনেকৈ পেণ্ডেল দি কিনে প্ৰেক্টিছ কৰে। আৰু এইটো এটা ধুনীয়া, মানে কি গেষ্ট আহিলে কথা পতা ধুনীয়াকৈ ইয়াতে এটা ৰুম আছে, দেখি আছে আপোনালোকে। আৰু কাষতে আছে এইটো এটা ঢেঁকী, বাপৰে বাপ, ঢেঁকীটো বনাই লৈছে ইয়াতে, ঢেঁকী। আৰু সেইটো আগত চৌকা। গাইজ, যিহেতু প্ৰস্তুতিবাক লগ কৰিব আহিছোঁ, মানে খালী ইয়াতে অহা নাই, এইখন স্কেটছ আঁকি পিনে লৈ আহিছোঁ মই, যিহেতু মাজে মাজে মই স্কেটছ আঁকো। তো আপোনালোকে কমেণ্টত জনাবচোন স্কেটছটো কেনেকুৱা হৈছে। আৰু এইখন এতিয়া ভিতৰত গৈ পিনে প্ৰস্তুতিবাক দি দিম। তো আপোনালোকে শেষলৈকে ভিডিঅ'টো এতিয়া চাই থাকিব। 2000 years later. Thank you. Hrishi এখন ছবি আঁকি দেখুৱাইছিল, দিছে মোক আজি, গিফ্ট কৰিছে। এখন চব ফটো বহুতেই আঁকিছে এতিয়ালৈকে অসমত, আৰু কিছুমানে খুব ভাল লাগিছে, কিছুমানে অকণমান মধ্যমীয়া। তোমাৰতো একেবাৰে ভালৰ হাইট পৰিছে, মানে মানুহজনী দেখা দেখি যেন লাগিছেনে? লাগিছে ন? লাগিছে, সুন্দৰ আঁকিছা দেই। তোমাৰ ব্ৰাইট ফিউচাৰ কামনা কৰিলোঁ। তো গাইজ, এতিয়া প্ৰস্তুতিবাক কিবাকৈ লগ পালোঁ, মানে পোহৰতে আহিছিলোঁ, এতিয়া ৰখি ৰখি মানে ইভিনিং হৈ গ'ল। তো বা কেনেকুৱা লাগিছে অলপ কৈ দিব ছবিখন। খুব ভাল লাগিছে তেওঁ। এখন ছবি এনেকুৱা এই পেটাৰ্ণৰ ছবি বহুত পাইছোঁ মই গিফ্ট, কিন্তু এওঁ বহুত সুন্দৰ লাগিছে। আৰু পেঞ্চিল স্কেটছত মুখখন একদম একেই দেখাটো খুব টান নহয়, ছবি অঁকা মানুহবোৰে গম পাব। একদম একুৰেট। টাইম লাগিছে 5-6 ঘণ্টামান লাগিছে এইটো। 5-6 ঘণ্টাতে লাগিছে? হয়, মানে সেনেকুৱা অলপ, কিছুমান হৈ যায় সোনকালে, কিছুমান অলপমান টাইম লাগে। তো এইটো মোৰ 5-6 ঘণ্টামান লাগিছে। তাৰ কাৰণে দেৰি হৈছে, আমাৰ কাৰণে ইমান পটককৈ আঁকি দিছে। মানে প্ৰেক্টিছ হৈ থাকে ন কিছুমান। থেংক ইউ ছ' মাছ। আৰু এইপিনে পূৰা ৰিহাৰ্চল চলি আছে, তাৰে মাজতে আপোনাৰ মানে মেইন নাটকখন কি কৈ দিব অলপ এবাৰ আবাহন থিয়েটাৰৰ? মেইন নাটক আমাৰতো গোটেইখন নাটকেই মেইন, প্ৰতি বছৰে। হয়, এই বছৰটো জয়মতী কৰিছোঁ, চবেই গম পাইছে। জয়মতীখন অলপ বেলেগ ধৰণৰ নাটক হ'ব, সেইকাৰণে জয়মতীৰ নামটো প্ৰথমতে লৈছোঁ। আৰু মধুবলা বুলি এখন আছে, সেইখনত অকণমান মই ৰেপ এটা গাইছোঁ। তাতে কি বাদ দিম আমি, সেই গানটো শুনিলে গম পাব। তাৰপিছতে আৰু এখন আছে গৃহবন্দিনী, সেইখন এই লকডাউনত মানুহৰ যেনেকুৱা ধৰণৰ সমস্যা হৈছে সেইবোৰৰ ওপৰত। তিনিখন নাটকেই মেইন আমাৰ। তো আমিও দেখি পাম, মানে আমাৰ ঘৰৰ ওচৰতে আছে, 3বাৰমান কৰিছে আপুনি কৰোৰাত, তাৰ ওচৰতে মোৰ ঘৰ। খুব ভাল পেণ্ডেল কৰোৰা। হয়, মানে 300 মাৰে আপুনি, ছেকেণ্ড যিখন নাটক থাকে 300 মাৰে প্ৰত্যেক বছৰে। আমি লগ পাম আটাইকে, যিয়ে যিয়ে ভিউৱাৰ্ছ চাই আছে তেওঁলোককো লগ পাম কৰোৰাত।
বন্ধুসকল আহকচোন এতিয়া নাটকৰ আখৰা অলপ চাই লওঁ। আৰু হেৰি বিকি নিতুল তহঁতি ওলাই আহি ডাইচতে অকণমান ওলাই কোন ক'ত আছে ওলাই চিঞৰ ভিতৰতে তাক চিঞৰ বিকি তহঁতি এইফালৰ পৰাই আহে নালাগে এইফালৰ পৰাই আহে এনেকে কাম কৰিব আৰু